এই জেগাডোখৰ আমি সিদ্ধান্ত ল'বলগীয়া হ'ল আৰু আপোনালোকেও সহায় কৰি দিয়কচোন। আমি ইমানবোৰ বাতৰি লৈ আহি পৰিয়ালৰ আমি ভাৰত লগ পাইছোঁ। বিশিষ্ট ব্যক্তিসকল, সাংবাদিক বন্ধুসকল, সেইজন ৰঞ্জু হাজৰিকা দিৱস মোৰ দুই এটা কথা মোৰ উপলব্ধিৰে মই এটা বাকচ দেউতাই চাহবাগিচাত চাকৰি কৰিছিলোঁ, তাত চাহপাতৰ বাকচ আছিলে, তাত মই লিখি লৈছিলোঁ ডাষ্টবিন অফ দ্য ষ্টৰিজ এণ্ড নভেলছ ফ্ৰম ৰঞ্জু হাজৰিকা। লিখোঁ আৰু তাতে পেলাই থওঁ, লিখোঁ আৰু তাতে পেলাই থওঁ। তাৰপিছত এদিন মোৰ সম্পৰ্কীয় দাদা এজনে আহি পেলাই দেখি পেলাই ক'লে, তই এইবিলাক ইয়াতে ভৰাই ভৰাই থৈছ, কোনোবা প্ৰকাশকলৈ নপঠাও কিয়? এই প্ৰকাশকলৈ পঠালোঁ। কুমুদ হাজৰিকাৰ নামটো দেখি নে কি মানে ঘূৰাই পঠাই দিয়ে, নপঢ়ে। এই যে মোৰ আৰু এজন সম্পৰ্কীয় দাদা আছিলে, মই যেতিয়া SSBত চাকৰি কৰি আছিলোঁ, তেখেতে মোক ক'লে যে তুমি নামটো সলোৱাচোন, নিয়মলজিকেলি কিবা কথা আছে, তোমাৰ ঘৰুৱা নাম যিটো সেইটো নাম ব্যৱহাৰ কৰোঁ। মই নামটো ব্যৱহাৰ কৰিলোঁ, কিন্তু পঠাম ক'লোঁ। তাৰপিছতে গ্ৰন্থবিধৰ লগত যোগাযোগ কৰিলোঁ, পঠালোঁ। কিতাপখন পঠাবলৈ তেতিয়া এটা অসুবিধাৰ কথা আছিলে, আজিৰ দৰে তেনেকুৱা সুবিধা নাছিলে সেই সময়ত। আৰু সেইবিলাক মই মনত দুদিনৰ ছুটি বিচাৰিলোঁ, নিদিলে। SSBত চাকৰি কৰি আছিলোঁ আৰু মোৰ এই প্ৰথম বাকপতি আছিল শ্ৰীযুত বাসুদেৱ বৰ্মন। মই জীৱনত কেনেকৈ পাহৰিম, তেখেতে কিতাপ নি পেলাই গুৱাহাটীত দিলেগৈ আৰু মই আচৰিত হ'লোঁ। মোৰ প্ৰথম তেতিয়া মোৰ বয়সো বেছি নাছিলে, সেইটো 15-16 বছৰতে লিখা কিতাপ হ'ল। কিতাপখন প্ৰকাশ হৈ ওলাল আৰু মই তেতিয়া SSBত চাকৰি এৰি পেলাই বালিপাৰা বাগিচাত চাকৰি কৰিছিলোঁ। তেওঁলোকে মোলৈ কিতাপখিনি বাই পোষ্ট পঠাইছিলোঁ। মোৰ মানে মনত তেতিয়া এটা ডাঙৰ প্ৰেৰণা জাগিছিলে যে মই কিতাপ লিখিমেই আৰু প্ৰকাশ কৰিম। তেওঁলোকে ক'লে পৰৱৰ্তী কিতাপবিলাক পঠাব। সেই সময়তে মই বালিপাৰাৰ চাকৰি এৰি পেলাই চপাই বাগিচাত পালোঁ। চপাই বাগিচাৰ চাকৰি এৰি নাজানো শান্তনু তামুলী যোৰহাটত, তেখেতে তেতিয়া ত্ৰিকুলৰ সম্পাদনা কৰি আছিলে। মোৰ তেতিয়া এটা অসুখ হৈছিলে, তেখেতে আগভাগ লৈছিলে চিকিৎসাৰ কাৰণে। অসম মেডিকেল কলেজলৈ লৈ গৈছিলে ফুকনৰ লগত প্ৰকাশক। চিকিৎসা ভাল হৈ অহাৰ পিছতে মই গমেই নাপাওঁ তেওঁ চাকৰি ইস্তফা দিলে। এদিন মোৰ ঘৰত চপাই বাগিচাত তৰুণগণ আহি উপস্থিত। মই ঘৰটোৰ নাম ৰাখিছিলোঁ তেতিয়া মোৰ কোৱাৰ্টাৰটোৰ জুপিটাৰ ভিলা। জুপিটাৰ মানে বৃহস্পতি। তেওঁ আহিল, মই দেখিটো আচৰিত, কাৰণ চপাই বাগিচাত মানুহ এজন সোমোৱাটো এটা ডাঙৰ কথা, যাতায়াতৰ বিৰাট অৱস্থা বেয়া। মই বোলো আপুনি? কৈছে হা হা, জুপিটাৰ ভিলাত আজি চেতানৰ প্ৰৱেশ হৈছে। মই চেতানৰ প্ৰৱেশ হৈছে গতিকে কি কৰিব লাগে? কৈছে আপুনি ব'লক ত্ৰিকুলৰ সম্পাদক হিচাপে যোগ দিয়ক। আচৰিত কথা এটা মানে মোক কৈ দিলে। মোৰো কি মন গ'ল, চাকৰি ইস্তফা দিলোঁ চপাই আগ ঘূৰি নাচাই পেলাই গৈ তাত এদিন চাই আহিলোঁ। দেউতাই ক'লে এইটো তুমি কি কাম কৰিলা? য'ত পেঞ্চন আছে, গ্ৰেচুইটি আছে, তেনেকুৱা এটা চাকৰি এৰি থৈ আহি
কোনো আগ নাই গুৰি নাই এনেকুৱা এটা চাকৰি সম্পাদক সেই সময়ত তাকো ত্ৰিকুলৰ নিচিনা আলোচনা কিন্তু সেই সময়ত উজনি অসমত ত্ৰিকুল মানে খুব জনপ্ৰিয় আছিলে শান্তনু চাকৰিয়ে মোক বেয়া পালে যে মোক নসোধাকৈ কিয় এই জইন কৰিলে মই চাকৰি ৰিজাইন দিছোঁ হয় তথাপিও মই ভবা নাই যে আপুনি আহি এনেকৈ জইন কৰিব পিছত এটা বুজা পৰা হ'ল আৰু সেই যে ত্ৰিকুলত আহি যোগ দিলোঁ তাৰপিছত আৰু মই মানে কিতাপৰ জগতত উন্নতমে সোমাই পৰিলোঁ ইখনৰ পিছত সিখন তেতিয়াই মোৰ তাত 3খন কিতাপ প্ৰকাশ কৰি ওলাইছিলে ত্ৰিকুল চিৰিকুল সংহাৰক সৰ্বসাচী সকলোকে তাৰপিছত 3টা বছৰ কোনোমতে কটালোঁ সেয়া চাকৰিও মই ইস্তফা দিলোঁ দি পেলাই সেইটো এটা আচৰিত কথা মই ঘৰত আহিলোঁ বিয়াৰ বাৰু হ'ল বিয়াৰ পিছতে চাকৰি নাই মানুহে ভাবিব এতিয়া যে ছোৱালী চাগে হেৰি দুৰ্কপুলীয়া সেইকাৰণে চাকৰি নাই ইমান ভাল ভাল চাকৰিবোৰ এৰি থৈ হঠাতে এদিন এখন টেলিগ্ৰাম পালোঁ কাম চাৰ্ট মেটাৰ আৰ্জেণ্ট বৰুৱা সেইটো মই টেলিগ্ৰামৰ কথা আছিলোঁ টেলিগ্ৰাম লৈ পেলাই মই গুৱাহাটীৰ পৰা আহিছে বিস্ময় অফিচ পালোঁ বিস্ময় মোহিনী বৰুৱা আছিলে চিধাই ক'লে মোহিনী বৰুৱাক সোধা যদি এখন তোমালৈ পঠাইছে মই নাজানো তেওঁ অংশীদাৰ আছিলে বিস্ময় তেওঁ ক'লে যে মইতো পঠোৱা নাই তুমি ভাৰত প্ৰেছৰ লগতো যোগাযোগ কৰা তাত লিখা সেইখনত ভূমিকা বুলি এখন আলোচনা সেইজনো বৰুৱা তেওঁক পঠাইছে তাৰপিছত তেওঁ ক'লে মই পঠোৱা নাই জয়ন্ত বৰুৱাৰ ওচৰ পালোঁ এতিয়া প্ৰতিদিনৰ যিজন প্ৰতিষ্ঠাতা তেখেতে ক'লে আমাৰ তেনেকুৱা কোনো ধৰণৰ হেৰি নাই মই বৰ হতাশ হ'লোঁ হতাশ হৈ দ্বিতীয়বাৰৰ কাৰণে আকৌ গুচি আহিলোঁ চাকৰি বাকৰি নাই আকৌ এখন টেলিগ্ৰাম হয় কাম চাৰ্ট মেটাৰ আছে মই এইবাৰ গৈ পেলাই চচিটিখনত ক'লোঁ যে আকৌ আহিছে এখন টেলিগ্ৰাম কৈছে নাম চাম নাই এইবিলাকতো নাজানো যি হওক তোমাৰ যিহেতু এতিয়া একো নাই আমাৰ ইয়াতে যোগদান কৰা এই ডিচেম্বৰৰ 12 তাৰিখে আহিম বুলি ক'লোঁ আজি এই টিয়ক পৰিয়া সাহিত্য বঁটা ৰঞ্জু হাজৰিকা ডাঙৰীয়াক আমি প্ৰদান কৰিছোঁ আমি আজি সঁচাকৈ আনন্দ লাভ কৰিছোঁ এইটো কাৰণেই যে যিজন ব্যক্তিৰ কিতাপ আমি সৰুতে লুকাই চুৰকৈ পঢ়িছিলোঁ বা পঢ়াৰ পাছত আমাৰ উৎকণ্ঠা লাগিছিলে বা পঢ়াৰ পাছত আমি সন্ধ্যা বাহিৰলৈ যাবলৈ ভয় কৰিছিলোঁ বা পঢ়াৰ পিছত এনেকুৱা হৈছিলে যে মা দেউতাহঁতে কিতাপখন লুকুৱাই ৰাখিছিলে গতিকে এনেকুৱা এজন প্ৰখ্যাত লেখকক আমি টিয়ক পৰিয়া সাহিত্য বঁটা দিবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু আমি আপোনালোকৰ এই মাধ্যমৰ যোগেদি আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে এনেকুৱা এজন ব্যক্তি কিয় সাহিত্য সভাৰ সভাপতি নহয় বা সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত নকৰে গতিকে সেইটো আমাৰ অসমীয়া সাহিত্যৰ জগতৰ কাৰণে এটা সঁচাকৈ কলংকিত অধ্যায় হিচাপে ৰৈ যাব কাৰণ এইটো কাৰণে ৰৈ যাব যে এনেকুৱা এজন ব্যক্তি যদি সাহিত্য সভাৰ সভাপতি নহয় যিজনৰ কিতাপ গোটেই বিশ্বব্যাপী পৰিচিত হৈ আছে তাৰ অভিলেখ সংখ্যক গ্ৰন্থ লিখিছে গতিকে আমি এখেতক ৰঞ্জু হাজৰিকাক আমি অসম সাহিত্য সভাৰ সভাপতি আমি হিচাপে আমি বিচাৰিছোঁ যাতে অনাগত দিনত অসম সাহিত্য সভাৰ চকু মেল খাব আৰু এনেকুৱা এজন প্ৰখ্যাত ব্যক্তিক সাহিত্য সভাৰ আসন অলংকৃত কৰিলে আমাৰ লগতে গোটেই অসমবাসী আনন্দিত হ'ব বুলি আমি আশা কৰিছোঁ বঁটা গ্ৰহণ কৰাৰ পিছত আপোনাৰ আজি মই সঁচাই আনন্দিত এইকাৰণে যে টিয়ক পৰিয়া সাহিত্য বঁটা যিটো বঁটাৰ কাৰণে 2021 বঁটাৰ কাৰণে মোক নিৰ্বাচিত কৰিছিল আৰু সেই বঁটা ল'বলৈ মোক টিয়কলৈ আমন্ত্ৰণ কৰিছিলে কিন্তু মোৰ শাৰীৰিক অসুস্থতাৰ কাৰণে মই যাব নোৱাৰাত তেখেতসকলক মই কলিয়াবৰ বা তেজপুৰৰ স্থান এটা নিৰ্বাচন কৰিবলৈ অনুৰোধ কৰিছিলোঁ আৰু তেওঁলোকে একেষাৰে সেই কথা মানি লৈছিলে আৰু আজি মোৰ সুবিধাৰ্থে তেওঁলোকে ইমানখিনি কষ্ট কৰি ইয়ালৈ অহাত মই অতিশয় আনন্দিত আৰু তেখেতসকলৰ ওচৰত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বৰ্তমান সময়টোত দেখা গৈছে যে ধৰক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপুনি কৈছে উল্লেখ কৰিছিলে সাহিত্য চৰ্চা বা তেনেধৰণৰ চৰ্চাবিলাক হৈ থাকে কিন্তু তাৰ পৰিৱৰ্তে স্থায়ী যিটো চৰ্চা সেইটো কমিছে যেন অনুভৱ হয় নেকি কিবা পৰামৰ্শ দিব গ্ৰন্থ পঢ়া যথেষ্ট কমিছে বুলি ধাৰণা হয় আৰু মানুহৰ
মোবাইল প্ৰীতি ফেচবুক আদিত যিদৰে এতিয়া সাহিত্য চৰ্চা হৈছে আৰু সেইবোৰ পঢ়িবলৈ পাই দেখিছোঁ বিভিন্ন সাহিত্যত ব্যাকৰণ বোলা বস্তুটো এটা ডাঙৰ কথা বা ভাষাৰ সৌন্দৰ্যটো হৈছে ব্যাকৰণ সেইবিলাক নোহোৱাকৈ সাহিত্য চৰ্চা হ'ব নোৱাৰে আৰু সেইবিলাক স্থায়ীও নহয় আৰু কিতাপৰ জৰিয়তে বা কাগজ কলমৰ জৰিয়তে যিদৰে সাহিত্য চৰ্চা হয় সেয়েহে স্থায়ী হ'ব পাৰে আৰু মই অনুৰোধ কৰোঁ প্ৰতিজন পঢ়ুৱৈ বা সাহিত্যিকক তেওঁলোকে যেন এইটো বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰে আৰু সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আনকো অনুপ্ৰাণিত কৰিবলৈ